Hello student, welcome to our channel. আজি ষ্টেটিক জিকেৰ সেকেন্ড পাৰ্টটো পঢ়াব লৈছো আৰু আজিৰ টপিকটো হৈছে প্ৰথম ভাৰতীয় মহিলা। আমি আগৰটো ভিডিঅ'ত প্ৰথম ভাৰতীয় পুৰুষৰ বিষয়ে পঢ়িছিলো আৰু আজি প্ৰথম ভাৰতীয় মহিলাৰ বিষয়ে পঢ়িম। ঠিক আছে, ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক মই এটা কথা কওঁ যে আই উড লাইক টু ৰিকুৱেষ্ট ইউ ডেট আপোনালোকে ভিডিঅ'সমূহ ভালকে চাওক আৰু কেনে ধৰণৰ ভিডিঅ' আনিলে আপোনালোকৰ সহায় হয় সেইটো মোক আপোনালোকে কমেন্ট কৰি জনাব, তেতিয়া মই ভিডিঅ'সমূহ বনাবলৈ সুবিধা হ'ব। ঠিক আছে, তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ঠিক আছে, প্ৰথম প্ৰশ্নটো হৈছে প্ৰথম ভাৰতীয় মিছ ৱৰ্ল্ড। প্ৰথমগৰাকী ভাৰতীয় মিছ ৱৰ্ল্ড কোন হৈছিলে বাৰু? তেওঁ হৈছে ৰীতা ফাৰিয়া। তেওঁ 1966ত এই খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিলে মিছ ৱৰ্ল্ডৰ। ঠিক আছে, নেক্সট কুৱেশ্যনটো আহিছোঁ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা বিচাৰক। উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা বিচাৰক কোন আছিলে? তেওঁ আছিলে মীৰা চাহিব ফাতিমা বিবি। এইগৰাকী হৈছে মীৰা চাহিব ফাতিমা বিবি। তেওঁ 2023 চনত মৃত্যু হৈছে। ঠিক আছে, নেক্সটটো আহিছোঁ প্ৰথম মহিলা ৰাষ্ট্ৰদূত। ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰদূত কোন আছিলে? তেওঁ আছিলে চি.বি. মুথামা। এইগৰাকী হৈছে চি.বি. মুথামা। ঠিক আছে, ৰাষ্ট্ৰদূত মানে হৈছে ইণ্ডিয়ান ফৰেইন ছাৰ্ভিচ বুলি যাক কোৱা হয়। ঠিক আছে, নেক্সটটো আহিছোঁ স্বাধীন ভাৰতৰ প্ৰথম মহিলা গভৰ্ণৰ। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মহিলা গভৰ্ণৰ কোন আছিলে? তেওঁ আছিলে সৰোজিনী নাইডু। ঠিক আছে, নেক্সটটো আহিছোঁ বিধানসভাৰ প্ৰথম মহিলা অধ্যক্ষ কোন আছিলে? বিধানসভাৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ কোন আছিলে, অৰ্থাৎ স্পীকাৰ কোন আছিলে? তেওঁ আছিলে সান্নু দেৱী। এগৰাকী হৈছে সান্নু দেৱী। নেক্সটটো আহিছোঁ ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী। ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী কোন আছিলে? তেওঁ আছিলে ইন্দিৰা গান্ধী। তেওঁ প্ৰায় 11 বছৰ প্ৰধানমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰিছিলে আৰু বৰ্তমানলৈকে তেওঁৰ পিছত ভাৰতত কোনো মহিলা প্ৰধানমন্ত্ৰী এতিয়ালৈকে হোৱা নাই। ঠিক আছে, নেক্সটটো আহিছোঁ ভাৰতৰ প্ৰথম মহিলা মন্ত্ৰী। ভাৰতৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰী কোন আছিলে? তেওঁ আছিলে ৰাজকুমাৰী অমৃত কৌৰ। এইগৰাকী হৈছে ৰাজকুমাৰী অমৃত কৌৰ। ঠিক আছে, নেক্সটটো আহিছোঁ মাউণ্ট এভাৰেষ্ট বিজয়ী প্ৰথমগৰাকী মহিলা। মাউণ্ট এভাৰেষ্ট বিজয়ী প্ৰথমগৰাকী মহিলা হৈছে বেচেণ্টি পাল। এগৰাকী হৈছে বেচেণ্টি পাল। ভিডিঅ'ৰ মাজতে আপোনালোকক কওঁ যে আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ বন্ধুবৰ্গৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিব, তেওঁলোকৰো যাতে কম্পিটিটিভ এক্সামবোৰ দিওঁতে সহায় হয়। ঠিক আছে, নেক্সট কুৱেশ্যনটো আহিছোঁ দুবাৰকৈ মাউণ্ট এভাৰেষ্ট বিজয়ী প্ৰথম মহিলা। দুবাৰকৈ মাউণ্ট এভাৰেষ্ট বিজয়ী হোৱা প্ৰথমগৰাকী মহিলা কোন? সন্তোষ যাদৱ। এগৰাকী হৈছে সন্তোষ যাদৱ। নেক্সটটো আহিছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিলে? তেওঁ আছিলে এনি বেচাণ্ট। এগৰাকী হৈছে এনি বেচাণ্ট। ঠিক আছে, নেক্সটটো আহিছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা সভাপতি। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা সভাপতি কোন আছিলে? সৰোজিনী নাইডু। এগৰাকী হৈছে ভাৰতীয়। ঠিক আছে, এগৰাকী হৈছে ব্ৰিটিছৰ। ঠিক আছে, নেক্সটটো আহিছোঁ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম ভাৰতীয় মহিলা সভাপতি। ৰাষ্ট্ৰসংঘৰ ভাৰতীয় মহিলা সভাপতি কোন আছিলে? প্ৰথম বিজয় লক্ষ্মী পণ্ডিত, অৰ্থাৎ ইউনাইটেড নেশ্যনৰ প্ৰথম ভাৰতীয় মহিলা সভাপতি তেওঁ আছিলে বিজয় লক্ষ্মী পণ্ডিত এগৰাকী। ঠিক আছে, নেক্সটটো আহিছোঁ প্ৰথম ভাৰতীয় মহিলা স্নাতক। প্ৰথমগৰাকী ভাৰতীয় মহিলা স্নাতক কোন আছিলে? তেওঁ আছিলে কামিনী ৰয়। ঠিক আছে, নেক্সটটো আহিছোঁ প্ৰথম ভাৰতীয় মহিলা অলিম্পিক পদক বিজয়ী। প্ৰথমগৰাকী ভাৰতীয় মহিলা যিয়ে অলিম্পিকত পদক লাভ কৰিছিলে। এক ছেকেণ্ড ৰ'ব। প্ৰথম ভাৰতীয় মহিলা যিয়ে অলিম্পিকত কি কৈছিলে? পদক লাভ কৰিবলৈ সক্ষম হৈছিলে। তেওঁ কোন আছিলে? তেওঁ আছিলে কৰ্ণম মল্লেশ্বৰী। তেওঁ ছিডনীত অনুষ্ঠিত হোৱা 2000 চনত ছিডনীত অনুষ্ঠিত হোৱা অলিম্পিকত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিলে। ঠিক আছে, নেক্সটটো আহিছোঁ প্ৰথম মহিলা যিয়ে এছিয়ান গেমছত সোণৰ পদক পায়। তেওঁ হৈছে কমলজিৎ চান্দু। এইটো একচুৱেলি ভুল হৈ থাকিলে ক্ষমা কৰিব।
তেওঁ হৈছে কমলজিৎ চন্দু এগৰাকী হৈছে কমলজিৎ চন্দু তেওঁ বেংককত অনুষ্ঠিত হোৱা এছিয়ান গেমছত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁ এগৰাকী এথলিট হয় ঠিক আছে নেক্সট আহিছোঁ প্ৰথম মহিলা আইনজ্ঞ অৰ্থাৎ প্ৰথমগৰাকী লয়াৰ কোন আছিলে তেওঁ আছিলে কৰ্নেলিয়া খৰাবজি তেওঁ কোন কৰ্নেলিয়া খৰাবজি এগৰাকী ঠিক আছে নেক্সট আহিছোঁ প্ৰথম মহিলা মুখ্যমন্ত্ৰী প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিলে তেওঁ আছিলে সুচিতা কৃপলানী এগৰাকী হৈছে সুচিতা কৃপলানী ঠিক আছে নেক্সট আহিছোঁ ইউপিএছচিৰ প্ৰথম মহিলা চেয়াৰমেন কোন আছিলে ইউপিএছচিৰ প্ৰথম মহিলা চেয়াৰমেন কোন আছিলে তেওঁ আছিলে ৰ'জ মিলিয়ান বেথিউ এগৰাকী হৈছে ৰ'জ মিলিয়ান বেথিউ ঠিক আছে নেক্সট আহিছোঁ প্ৰথম মহিলা আৰক্ষী সঞ্চালক প্ৰধান কোন আছিলে কাঞ্চন চৌধুৰী ভট্টাচাৰ্য এগৰাকী হৈছে কাঞ্চন চৌধুৰী ভট্টাচাৰ্য ঠিক আছে নেক্সট আহিছোঁ প্ৰথম মহিলা বিচাৰক প্ৰথমগৰাকী মহিলা বিচাৰক অৰ্থাৎ জাজ কোন আছিলে তেওঁ আছিলে আন্না চান্দি এগৰাকী হৈছে আন্না চান্দি ঠিক আছে নেক্সট আহিছোঁ উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ কোন আছিলে উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ কোন আছিলে তেওঁ আছিলে লীলা শেঠ এগৰাকী হৈছে লীলা শেঠ নেক্সট আহিছোঁ প্ৰথম মহিলা জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী মহিলা যিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে ভাৰতৰ তেওঁ হৈছে আশাপূৰ্ণা দেৱী এগৰাকী হৈছে আশাপূৰ্ণা দেৱী ঠিক আছে নেক্সট আহিছোঁ প্ৰথম মহিলা আইপিএছ প্ৰথমগৰাকী মহিলা আইপিএছ কোন আছিলে তেওঁ আছিলে কিৰণ বেদী এগৰাকী হৈছে কিৰণ বেদী নেক্সটটো প্ৰথম আৰু শেষ ভাৰতীয় মহিলা মুছলিম শাসক প্ৰথম আৰু শেষ ভাৰতীয় মহিলা মুছলিম শাসক কোন আছিলে তেওঁ ৰাজিয়া চুলতানা ঠিক আছে নেক্সটটো আহিছোঁ নেক্সটটো আছে প্ৰথম অশোক চক্ৰ বিজয়ী প্ৰথম মহিলা অশোক চক্ৰ বিজয়ী প্ৰথমগৰাকী মহিলা কোন আছিলে তেওঁ আছিলে নিৰ্জা ভানত আৰু তেওঁ এগৰাকী এয়াৰ হোষ্টেজ আছিলে ঠিক আছে নেক্সটটো আহিছোঁ ইংলিছ চেনেল পাৰ কৰা প্ৰথম ভাৰতীয় মহিলা ইংলিছ চেনেল পাৰ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা সাঁতোৰবিদ কোন আছিলে তেওঁ আছিলে আৰতি সাহা এইগৰাকী হৈছে আৰতি সাহা ঠিক আছে নেক্সটটো আহিছোঁ নবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় মহিলা নবেল বঁটা বিজয়ী প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিলে মাদাৰ টেৰেছা তেওঁ শান্তিৰ বাবে নবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে ঠিক আছে নেক্সটটো আহিছোঁ ভাৰত ৰত্ন বিজয়ী প্ৰথম ভাৰতীয় মহিলা ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন তেওঁ হৈছে ইন্দিৰা গান্ধী ঠিক আছে নেক্সটটো আহিছোঁ নেক্সটটো আছে ভাৰতীয় বায়ুসেনাৰ প্ৰথম মহিলা পাইলট ভাৰতীয় বায়ুসেনাৰ প্ৰথমগৰাকী মহিলা পাইলট কোন আছিলে হৰিতা কৌৰ দয়াল এগৰাকী হৈছে হৰিতা কৌৰ দয়াল নেক্সটটো আহিছে টাইম মেগাজিনৰ কভাৰত অহা প্ৰথমগৰাকী ভাৰতীয় মহিলা টাইম মেগাজিনৰ কভাৰত অহা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিলে পাৰভিন বাবি এগৰাকী অভিনেত্ৰী হয় তেওঁ টাইম মেগাজিনৰ কভাৰত প্ৰথম আহিছিলে ঠিক আছে নেক্সটটো আছে ভাৰতৰ প্ৰথম টেষ্ট টিউব বেবী কোন আছিলে দুৰ্গা আৰু তেওঁৰ সম্পূৰ্ণ নামটো হৈছে কানুপ্ৰিয়া আগৰৱাল ঠিক আছে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আশা কৰিছোঁ ভিডিঅ'সমূহৰ পৰা আপোনালোক উপকৃত হৈছে ঠিক আছে থেংক ইউ